হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। মোৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ সকলোকে ৱেলকাম। আৰু আজি মই বনাব লৈছোঁ আনাৰসৰ জেলি, আৰু তাৰ বাবে এয়া মই আনাৰস ধুনীয়াকৈ কাটি লৈছোঁ। ইয়াতে মই 2টা আনাৰস লৈছোঁ, এনেকৈ কাটি লৈছোঁ। যিহেতু বৰ্তমান সময়ত ঠাণ্ডাৰ সময় আৰু আনাৰস খাবলৈ টেঙা হয়, সেইবাবে ভাবিলোঁ যে মই আনাৰসৰ জেলিকে বনাওঁ, তেনেকৈ খাব পৰা যাব। তাৰ বাবে এয়া মই ধুনীয়াকৈ কাটি লৈছোঁ, আৰু এই কাটি লোৱা আনাৰসখিনি এতিয়া মই মিক্সিত মাৰি ল'ম। যিহেতু জেলি বনাম, সেইটো কাৰণে এইখিনি মই মিক্সিত মাৰি ল'ব লাগিব, আৰু তাৰ বাবে এয়া মই মিক্সিত মাৰি লৈছোঁ। আৰু মিক্সিত মাৰি লোৱাৰ পিছত এনেকুৱা হ'ব, এনেকুৱাকৈ বনাব পাৰি, কিছুমানে এনেকৈ বনায়, কিন্তু মই ইয়াক কাপোৰেৰে চেকি ল'ম যাতে ফেনবিলাক কমকৈ উঠে, নহ'লে বনাই থকাৰ সময়ত ফেনখিনি বেছিকৈ উঠে। সেইবাবে এয়া মই ধুনীয়াকৈ চেকি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে চেকি নোলোৱাকৈও বনাব পাৰিব, কোনো কথা নাই। আৰু চেকি লোৱা ৰসখিনি এতিয়া মই এনেকৈ কেৰাহীত দি দিছোঁ, কিন্তু লাৰি থাকিব লাগিব যাতে তলত লাগি নাযায়। সেইবাবে জুইটো কমকৈ দি এয়া মই কেৰাহীত দি কিনে লাৰি আছোঁ। মাজে মাজে লাৰি থাকিলে হ'ব, যাতে তলত লাগি নাযায়। আৰু এতিয়া মই ইয়াতে চেনি দিম। চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। বেছি মিঠা খাব ভাল পালে বেছিকৈ দিব, নহ'লে কমকৈ দিব। কিছুমানে টেঙাকৈ খায়ো ভাল পায়। আৰু ইয়াত মই 2 কাপ চেনি দিছোঁ। যিহেতু আনাৰস 2টা আছিলে, সেইবাবে মই ইয়াত 2 কাপ চেনি দিলোঁ। তাৰপিছত এইখিনি উতলিবলৈ দিছোঁ। জুইটো অকণমান বঢ়াই দিছোঁ, তেতিয়া মানে ধুনীয়া হ'ব। এতিয়া মই জুইটো বঢ়াই দি এইখিনি ভালকৈ উতলিবলৈ দিম, আৰু এনেকৈ প্ৰায় 5-6 মিনিট উতলিব দিব লাগিব। তাৰপিছত জেলি ৰেডি হ'ব। এয়া প্ৰায় ৰেডি হৈছেই। অকণমান লাৰি দিছোঁ, আৰু এতিয়া লাৰি দিলে এনেকৈ গম পাব যদি আঠা আঠা হৈছে, তেতিয়াহ'লে জেলি প্ৰায় ৰেডি হৈছে। আৰু তেতিয়া নমাই থ'ব, কাৰণ বেছি গোট মাৰিলে বেয়া হ'ব। আৰু তাৰপিছত এয়া মই জুইটো নমাই ঠাণ্ডা হ'বলৈ দিছোঁ, কাৰণ এনেকৈ ভৰাই থ'ব নোৱাৰিম। আৰু এয়া চাওক ইমান ধুনীয়া হৈছে, আৰু গোন্ধটো যে সঁচাকৈ বহুত ধুনীয়া হৈছে। আৰু এইখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হোৱাৰ পিছত এটি সৰু বৈয়ামত মই ভৰাই ৰাখিছোঁ। যিহেতু 10-15 দিনলৈ নষ্ট হৈ নাযায়, ধুনীয়াকৈ ৰাখি থ'ব পাৰি। সেইবাবে মই এটি সৰু বৈয়ামত ৰাখি থৈ দিছোঁ, আৰু মন গ'লে ৰুটি বা ব্ৰেডৰ লগত খাব পাৰিম। গতিকে এনেকৈ ৰাখি থৈ দিছোঁ। আপোনালোকে এনেকৈ বনাই চাব। লগতে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।